ৰাতিৰ আহাৰ খাইছে মানে এতিয়া দৰা আনিবলৈ যাব ইয়াত আজি বিয়া ঘৰত এয়া মানে ৰাতিৰ আহাৰ খাইছে মানে এতিয়া দৰা আনিবলৈ যাব ইয়াত ইয়াৰ মানে নিয়মটো বেলেগ দৰা কইনা ক্ষমা কৰিবা আজি কইনা আনিবলৈ যাব আজি ৰাতি 10টা 11টা বাজিব চাগে তো গোটেইখিনি যিসকল যাব গোপিনী সকলো আছে ঘৰৰ ৰিলে মানে বংশ মিতিৰ কুটুম সকলোখিনি আছে খাইছে খাই পেলাই 10টা 11টা বজাত আৰু দৰালৈ যাব কইনা আনিবলৈ হেই কি হয় ইমান লাজ ভালকে খাওক বাইক হয় ভালকে খাওক এজনে পেহিয়াক হয় কক কি কব কক ইয়া সখী আৰু দৰাক কিছু গোপিনীসকলে কিছু নোৱাই থকা কিছু মুহূৰ্তখিনি ইয়া কিবা নিয়ম কৰি আছে বহুতখিনি নিয়ম কৰিব লাগে যেহেতু অসমীয়া বিয়া এখন হিন্দু বিয়া তো বহুতখিনি নিয়ম মাজেৰে সম্পূৰ্ণ কৰা হয় এখন বিয়া তো ইয়া গোপিনীসকলে তেওঁলোকৰ কাম কৰি আছে ইয়া সকলোখিনি নিয়ম সম্পূৰ্ণ হৈ গ'ল ইয়া এতিয়া কইনা আনিবলৈ যাব দৰাক সজাই আছে দৰা আৰু সখী দুইজনকে সজাইছে আৰু কইনা আনিবলৈ যোৱা আগমুহূৰ্তখিনি গোপিনীসকলক সেৱা জনাইছে ইয়াক কইনা আনিবৰ কাৰণে দৰা ৰেডি হৈছে আৰু লগত আমিও যাম ময়ো যাম লগত আৰু বহুতখিনি মানুহ যাব গাড়ী বহুত কেইবাখনো গাড়ী ইয়াত ৰেডি হৈছে আৰু লাহে লাহে যাব আৰু এতিয়া দেখিছেনে নাই পোৱালীকেইটালে দেখিছেনে পুৰা আজিকালি আৰু কণ ল'ৰা ছোৱালী কোনে বাইকখন কিনি দিছে আৰু তো অৱশেষত ইয়াৰ গাড়ী ষ্টাৰ্ট দিলে দৰা গৈছে দৰা গাড়ী এখন তো আমিও লাহে লাহে পিছে পিছে গৈ থাকিম আৰু বেছি দূৰ নহয় আৰু কইনা ঘৰ আমিও গাড়ীখন লৈ যাম স্কুটি লৈ যাম অৱশেষত আহি পাই গ'লোহি কইনা ঘৰ এতিয়া কইনা ঘৰৰ মানুহে ইয়াত দৰাক আদৰিবৰ কাৰণে বম ফুটাইছে লগত আমি সহযোগ কৰিলোঁ ইয়াত দৰা ঘৰৰ পাৰ্টি হয় পুৰা মানে একদম ফটকা ফুটাই পুৰা দৰাক আদৰিছে কইনা ঘৰৰ মানুহে দৰা ঘৰক কি গতি কৰিছে চাওকচোন এয়া পুৰা গতি নাইকিয়া কৰিছে চাউল মাৰিছে স্প্ৰে দৰা এতিয়া বহিছেগে কইনালৈ অপেক্ষা কৰি আছে ৱাও আৰু এবাৰ আকৌ এবাৰ ইয়াক কইনা ভনীয়েক দেই নামটো কৈ দিয়া অ'কে দৰা ইয়াক কইনাক মাতিছে দেই ভালকে মাতিব লাগিব কইনালৈ অপেক্ষা কৰি পেলাই বহুতখিনি অপেক্ষা কৰিছে দুবাৰকে মাত দিলে কইনা কেতিয়াও উলিয়াই দিয়া নাই বাহিৰলৈ আৰু এবাৰ মাত দিব লাগিব হয়তো ওলাই আহা ওলাই আহা ওলাই আহা ওলাই আহা এনেকৈ বহুতখিনি অপেক্ষামত কইনা এতিয়া ওলাই আহিছে বাহিৰলৈ
এয়া ব্যতিক্ৰমী বিয়া বুলিয়ে ক'ব লাগিব, কাৰণ 14 বছৰ সম্পৰ্কত থকাৰ পিছত এতিয়া যুগ্ম জীৱনটো আৰম্ভ কৰিবলৈ গৈছে। তো আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব তেওঁলোক যাতে আৰু ভৱিষ্যতেও এটা সুখৰ সংসাৰ গঢ়িব পাৰে।